নমস্কাৰ, এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই নতুন ভিডিঅ'টো এটি আনবক্সিং ভিডিঅ'। ইয়াৰ আগতে মই দুটাকৈ আনবক্সিং ভিডিঅ' মণ্টুছ ভেৰাইটিৰ জৰিয়তে আপোনালোকক দেখুৱাইছোঁ। এইটো মোৰ 3 নম্বৰ আনবক্সিং ভিডিঅ' আৰু এই আনবক্সিং ভিডিঅ'টোত আপোনালোকক কি দেখুৱাওঁ আহকচোন, অকণমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত কি বস্তু আনিছোঁ মই। গতিকে চাই থাকক, আপোনালোকে অকণমান চাওক কি বস্তু আনিছোঁ। আমি অকণমান ছাৰপ্ৰাইজত ৰাখিছোঁ, গতিকে চাওকচোন ভিডিঅ'টো। এই ভিডিঅ' হৈছে সামগ্ৰীবিধ, যিটো আজি আমি আপোনালোকক আনবক্সিঙৰ জৰিয়তে দেখাব বিচাৰিছোঁ। অনুমান কৰিছে নিশ্চয়, ঠিকে আছে। ভিভ' Y15S এইটো হৈছে মডেল নম্বৰ, যিটো মোবাইল আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আৰু এয়া মোবাইলটো আপোনালোকক দেখুৱাই দি আছোঁ, হয়নে বাবু? পৰি গ'ল। এইটো মোবাইলটো আপোনালোকক দেখুৱাই দিছোঁ, ভিভ' Y15S। আৰু এইটো 3G মোবাইল, 3G মোবাইল হয় এইটো মোবাইলটো। তাৰপিছত এইটো 3G মোবাইল হয়, ইণ্টাৰনেল ষ্ট'ৰেজ 32 GB। তাৰপাছত ইয়াৰ লগত দিছে আপোনাৰ, দেখাই দিয়া বাবু, এইখন ৱাৰেণ্টি কাৰ্ডখন আছে ইয়াতে, ৱাৰেণ্টি কাৰ্ডখন। আৰু এটা কভাৰ ফ্ৰী দিছে, প্লাষ্টিক কভাৰ এইটোৰ লগত। তাৰপিছত এইফালে আছে এইটো পিন দিছে চিমখন উলিয়াবৰ কাৰণে। তাৰপিছত এইফালে এডাল চাৰ্জাৰ, এইটো ন বাবু, দেখুৱাই দিছোঁ অকণমান। দেখুৱাই দিছোঁ। আৰু এইফালে এডাল ডাটা কেবুলডাল, এডাল। আৰু মোবাইলটোত এতিয়া আমাৰ টেম্পাৰখন মই দোকানতে বাৰু লগাই আনিছোঁ। এতিয়া আমাৰ টুকুৱে কভাৰটো লগাব ইয়াতে লগাই দেখাই দিয়া, পাৰিবানে? লাগিছেনে? লাগি গ'ল ন? ঠিক আছে। আৰু এইখিনি আছিল আমাৰ আনবক্সিং ভিডিঅ'টো আজিৰ। তেনে অকণমান দেখুৱাই দিছোঁ জাষ্ট মোবাইলটোৰ কি কি ফাংচন আছে এইখিনি। গতিকে কেনেকুৱা পাই জনাব। ধন্যবাদ।